শিক্ষক সঞ্জীৱ শৰ্মা হাই হাই কলংকিত শিক্ষক সঞ্জীৱ শৰ্মা হাই হাই সঞ্জীৱ শৰ্মাক ফাঁচি দিয়ক সঞ্জীৱ শৰ্মাক ফাঁচি দিয়ক জয় আইকন জয় আইকন মৃত্যুৰ তদন্ত লাগে মাৰিছে টিকাত কোলা কোলা দাগ হৈছে আৰু মূৰত ফুলি আছে আৰু তেজকে বমি কৰিছে নাকৰ ফালেও তেজ ওলাইছে আমাৰ ৰিপৰ্ট আছে আমি হেৰি কৰিছোঁ এক্সৰে কৰি মেলি চব ৰিপৰ্ট থৈছোঁ এইবিলাক আৰু ছাৰহেঁতেও আহিছিলে এডমিট কৰোঁতে কিন্তু ছাৰে কালি যেতিয়া হেৰি হ'ল মোৰ ল'ৰাটো মৃত্যু মুখত পৰিলে তেতিয়া ছাৰহঁতে কিন্তু পলাই দিলে গুচি গ'ল। ঘটনাটোতো শুনোতে ল'ৰাটোক মাৰিলে কৈছে ছাৰটোৱে পূৰা মাৰিলে প্ৰাৰ্থনা কৰিবলৈ মাতিছিলে কৈছে ছুটিৰ সময়ত তেতিয়া মানে ল'ৰাটো মানে অলপ ল'ৰা মানুহ আৰু কিনো লাহেকৈ গৈছিলে চাগে তেতিয়া মানে পূৰা মাৰিলে কৈছে মানে বাকী টিচাৰবিলাকে চাই আছে কোনো বচাব নাহিলে তাৰে মানে ব্ৰেইনত বেছি ডক্টৰেটো ডাইৰেক্ট নায়ে বুলি কৈছে। অকণমান কথা ক'ব পাৰোঁতে মোক কৈছে মই সুধিলোঁ কোনে মাৰিলে ছাৰে মাৰিলে বুলি মোক কৈছে। শিক্ষক সঞ্জীৱ শৰ্মা হাই হাই কলংকিত শিক্ষক সঞ্জীৱ শৰ্মা হাই হাই সঞ্জীৱ শৰ্মাক ফাঁচি দিয়ক সঞ্জীৱ শৰ্মাক ফাঁচি দিয়ক জয় আইকন জয় আইকন মৃত্যুৰ তদন্ত লাগে মৃত্যুৰ তদন্ত লাগে ছাত্ৰ ঐক্য জিন্দাবাদ ছাত্ৰ ঐক্য জিন্দাবাদ সঞ্জীৱ শৰ্মা হাই হাই সঞ্জীৱ শৰ্মা হাই হাই সঞ্জীৱ শৰ্মাক ফাঁচি দিয়ক সঞ্জীৱ শৰ্মাক ফাঁচি দিয়ক আজি অন্তত ছাত্ৰজনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি তাৰ বন্ধুবৰ্গসকলৰ সৈতে মিলি মৌন প্ৰাৰ্থনা এটা কৰিব লাগিছিলে বুলি আমি অনুভৱ কৰোঁ। লগতে আমি প্ৰশাসনক দাবী জনাওঁ যে যোৱাকালি সঞ্জীৱ শৰ্মা নামৰ কলংকিত শিক্ষকজনক কাৰায়ত্ব কৰিছে। কাৰায়ত্ব কৰিলে নহ'ব, দোষীক কঠোৰ শাস্তি দিব লাগিব। লগতে তেখেতৰ আমি ফাঁচি দাবী জনাইছোঁ। লগতে স্কুলৰ প্ৰিন্সিপালকো তদন্তৰ আওতাত আনিব লাগিব। লগতে স্কুল ষ্টাফকো আমি শুনিব পাইছোঁ স্কুল বন্ধ কৰি ছাত্ৰজনক মাৰপিট কৰিছে বুলি আমি শুনিছোঁ। গোটেই স্কুল পিঠিত দাগ, ছাত্ৰজনৰ বুকু মাথাত দাগ। গতিকে আমি এটা কথাই অনুভৱ কৰিছোঁ যে ইয়াত সম্পূৰ্ণ স্কুল কৰ্তৃপক্ষৰ দুখ আছে আৰু আমি সদৌ মিচিং ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইয়াক অতি সোনকালে তদন্ত কৰি আমাক উৎপলতাই ন্যায় লাগিব। অন্যথাই কিন্তু কেৱল এয়া ফিলবাৰীতে শান্ত নাথাকে, সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলতে ইয়াৰ তীব্ৰভাৱে গণতান্ত্ৰিকভাৱে আমি আন্দোলন চলাই লৈ যাম।